হেল্ল' ফ্ৰেণ্ডছ, আজি আপোনালোকলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'ৰ থাম্বনেইল দেখি আপোনালোকে গম পাইছেই চাগে কিহৰ ভিডিঅ' হয়। বলক এতিয়া আমি ডিব্ৰুগড় ইউনিভাৰ্চিটিলৈ সোমাই যাওঁ। আমি এতিয়া জ্যোতি বাটচৰাইদি সোমাই আহিছোঁ। সোমাই দেখিছেই দুয়োফালে নাহৰৰ গছ। আমি এতিয়া ৰাস্তা এপাক ঘূৰি ল'লোঁ। বলক এতিয়া আপোনালোকক ৰাস্তাখিনি দেখুৱাওঁগৈ। আমি এতিয়া নাহৰৰ দীঘল পদূলিয়েদি আহি পাই গ'লোহি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পাৰ্কৰ সন্মুখত। পাৰ্কৰ ফ্ৰণ্টতেই আছে এডমিনিষ্ট্ৰেটিভ বিল্ডিংটো। ভাবিছিলোঁ পাৰ্কৰ ভিতৰত সোমাম বুলি, কিন্তু কি হ'ব, পাৰ্কখন বোলে এবছৰমানেই হ'ল বন্ধই হৈ আছে, খোলাই নাই। এতিয়া আমি আহি পাই গ'লোহি ভাষা অধ্যয়ন কেন্দ্ৰ। এয়া ইংৰাজী বিভাগ আৰু ৰাজনীতি বিজ্ঞান বিভাগ। আমি আকৌ আহি পাই গ'লোহি পাৰ্কৰ সন্মুখত। নাহৰৰ দীঘল বাটেৰে এতিয়া আমি পুনৰ উভতি আহিলোঁ ঘৰলৈ। আজিলৈ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিলৈ বাই।